হেল্ল' সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু এতিয়া সন্ধিয়া হ'ল, এতিয়া পাকঘৰলৈ যাওঁ ব'লক। আজি সকলোৱে ভাল পোৱা এটা নতুন বস্তু বনাওঁ আৰু চাহৰ লগত খাওঁগৈ ব'লক। আৰু কিনো বনালোঁ আপোনালোকক দেখুৱাওঁ। ইয়াৰ বাবে মই প্ৰথমতে এটা বিটৰুট কাটি লৈ তাৰ এফালহে মই ধুনীয়াকৈ সৰু ৰুকনিখনত ৰুকি ল'লোঁ। মানে ইয়াৰ ৰসখিনি মই প্ৰথমতে উলিয়াই ল'ম। বিটৰ ৰংটো যিহেতু নেচাৰেল, গতিকে এইটো খালে একো অসুবিধা নাই, কাৰো একো অপকাৰ নকৰে। আৰু সেইকাৰণে মই বিটখিনি এনেকৈ এফাল আচলতে এইখিনি মই প্ৰথমতে ৰুকি অকণমান উতলাই ল'ম। মানে উতলাই ল'লে ভাল হ'ব। আৰু এইখিনি মই চেকি ৰসটো উলিয়াই ল'লোঁ। এয়া চাওক, গৰম গৰম এই বিটৰ ৰসখিনি মই এতিয়া এই পিঠাগুড়িত সানি ল'ম। এই পিঠাগুড়িত মই অকণমান নিমখ দিছোঁ, তাৰ বাহিৰে আৰু একো বস্তু দিয়া নাই। পিঠাগুড়িখিনি নতুন চাউলৰ, গতিকে খাবলৈ খুব কোমল হ'ব। গতিকে পিঠাগুড়িৰে মই কিবা এটা বনাম। এনেকৈ মই গৰম বিটৰ ৰসেৰে মই পিঠাগুড়িখিনি সানি ল'লোঁ। চাওক, কালাৰটো ইমান ধুনীয়া হৈছে, পূৰা পিংক, মানে গুলপীয়া ৰঙৰ, দেখিয়ে ভাল লাগিছে। যিহেতু নতুন চাউলৰ, একেবাৰে সানোতেই খুব কোমল হৈছে। ধুনীয়াকৈ দৈ এটা তৈয়াৰ কৰিলোঁ। আৰু ইফালে কেৰাহীত মই গাখীৰ বহাই দিলোঁ। এয়া গৰু গাখীৰ, একদম ধুনীয়া ডাঠ গাখীৰ। আৰু তাৰ মাজতে আকৌ মই হাৰ্ড চেপৰে এটাও বনালোঁ আৰু বাকীখিনি এনেকৈ বনালোঁ। আৰু উতলা গাখীৰখিনিত মই এটা এটাকৈ সাজি এনেকৈ দি দিলোঁ। খাবলৈ খুব ভাল হয়। আৰু মই অলপ কেইটামানত আকৌ এনেকৈ নাৰিকল আছিলে, নাৰিকল আৰু চেনি যিহেতু মই ভাজি থৈ দিছিলোঁ, কেইটামানত মই এনেকৈ তাৰ মাজত ভৰাইও দি দিছোঁ। খাবলৈ খুব ভাল হ'ব আৰু মিঠা। আপুনি মানে এবাৰ যদি বনাই খায়, আপোনাৰ খায়ে থাকিবলৈ মন যাব। এইকেইটা যিহেতু সিজিছে, মই প্ৰথমতে আঁতৰাই ল'লোঁ। আৰু এয়া চাওক, মোৰ বনোৱা হৈ গ'ল। দেখিবলৈ ইমান ধুনীয়া লাগিছে, বজাৰৰ মিঠাই পাত্তাই নাপাব। ইয়াৰ ওপৰত মই ইলাচি গুড়িটো মই আচলতে আগতেই দিব লাগিছিলে, কিন্তু মই পাহৰি গ'লোঁ কাৰণে পিছতেই দিছোঁ। আৰু এয়া সন্ধিয়াৰ কাৰণে মই যোগাৰ কৰি লৈছোঁ। চাওক কি সুন্দৰ হৈছে, বগা গাখীৰত এই গুলপীয়া ৰঙৰ এই পিঠাকেইটা। সাধাৰণ বস্তুৰে বনোৱা ইমান ধুনীয়া এটা জলপান, আপুনি যদি এবাৰ খায়, কেতিয়াও পাহৰিব নোৱাৰিব ইয়াৰ সোৱাদ। কাৰণ উতলি উতলি যিহেতু গাখীৰখিনি ডাঠ হৈ যায়, গতিকে বৰ ভাল লাগে। আপুনিও বনাই খাবচোন। ধন্যবাদ।